এগৰাকী দুৰ্ভগীয়া মাতৃ আৰু এজন মদৰ আসক্তিত থকা পিতৃৰ জীৱনলৈ এদিন এজনী কন্যা সন্তানৰ আগমন। যিহেতু মাতৃগৰাকীয়ে তাইৰ নিজৰ স্বামীদেৱক সুৰাই এৰাব পৰা নাছিল, ছোৱালীজনীৰ জন্মৰ পিছত সেই মাতৃগৰাকীয়ে ভাবিলে, এতিয়া চাগৈ মোৰ মানুহজনে মদ এৰিব, সন্তানৰ মুখত চাগৈ মদ এৰিব। সেই আশা বান্ধি ছোৱালীজনীৰ নাম ভাগ্য ৰাখিলে, কাৰণ তাই ভাবিছিল যে ছোৱালীজনী জন্ম হোৱাৰ পিছত তেওঁৰ ভাগ্য সঁচাকৈ সলনি হ'ব। কিন্তু ভাগ্যৰ দেউতাকে মদ এৰাত চাই বেছিকৈ খাবলৈ ধৰিলে। ভাগ্যৰ মাতৃৰ জীৱনত আকৌ আউল লাগে। কেতিয়াবা হতাশাত ভোগে, কিন্তু হতাশাত ভুগিলেও ভাগ্যৰ মুখলৈ চাই ভাবে যে তাই জীয়াই থাকিবই লাগিব। তাই ছোৱালীজনীক এজনী সৎ আৰু সংস্কাৰী ছোৱালী হিচাপে গঢ় দিব লাগিব। এদিন দুদিনকৈ ভাগ্য ডাঙৰ হ'বলৈ ধৰিলে। তাই মাকৰ দুখ আৰু কষ্ট অনুভৱ কৰিব ধৰিলে। তাই দেখিলে মাকে কেনেকৈ তাইৰ দেউতাকক মৰমৰে শুধৰাব চেষ্টা কৰি আহিছে, আৰু তাৰ মাজতো তাইৰ প্ৰতিটো কথাৰ লক্ষ্য ৰাখি আহিছে। ভাগ্য আৰু ডাঙৰ হ'ল, গাভৰু হ'ল। এদিন ভাগ্যই মাকক খাবলৈ ধৰি উচুপি উচুপি কান্দি ক'লে, মা, তুমি কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিবা। মই তোমাক আজি কথা দিলোঁ, মই তোমাক কোনোদিনা আঘাত নিদিওঁ। আজিৰ পৰা প্ৰতিটো সময়ত, প্ৰতিটো সুখ দুখত মই তোমাৰ লগৰীয়া হ'ম। মাকে ভাগ্যৰ কথা শুনি তাইক বুকুৰ মাজত সাৱটি লৈ আতাহ পাৰি কান্দিলে, আৰু কান্দি কান্দি ক'লে, মোৰ ভাগ্য ইমান ডাঙৰ হৈ গ'ল, মই গমকেইচোন নাপাওঁ। ভাগ্যই এদিন কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰিলে। মাকে বিচৰাৰ দৰেই তাই এজনী সৎ, পৰ উপকাৰী, আজ্ঞাকাৰী, মৰমীয়াল আৰু সকলোৰে প্ৰিয় ছোৱালী হৈ গঢ় ল'লে। মাকে সগৌৰৱেৰে ক'ব পৰা হ'ল, মোৰ ছোৱালী, মই ভাগ্যৰ মাতৃ। কিন্তু মাকে কোনোদিনে নাভাবিলে ভাগ্যৰ পৰা কি হেৰাল, ভাগ্যই জীৱনত কি নাপালে। মই আপোনালোকক সুধিব বিচাৰিছোঁ, ভাগ্যৰ জীৱনৰ পৰা কি হেৰাল বাৰু? ভাগ্যই জীৱনত কি নাপালে বাৰু? আপোনালোকে কমেণ্ট কৰি মোক জনাওক। ইয়াৰ দ্বিতীয়টো খণ্ড, অৰ্থাৎ ভাগ্যই জীৱনত কি নাপালে, ভাগ্যৰ জীৱনৰ পৰা কি হেৰাল, মই আপোনালোকলৈ আগবঢ়াম। তথাপিও মই আপোনালোকৰ মতামত জানিব বিচাৰিছোঁ। ধন্যবাদ।